Hello everyone, apang takamam kumpasorong ngok channel chopa. Ngodong chiro Dokin Barot Kerala raijo. Ngok Kerala sok disok achuk langkan bipam nama dong. Apang takama like bilang, share bilang, subscribe bilang. Let's go. Guys, sao man hundor jahas konok sao. এই জাহাজখনৰ ভিতৰত সব ফেচিলিটি আছে এসি ৰুম আছে কিচেন আছে আপোনালোকে ধুনীয়াকৈ জেগাবোৰ চাব পাৰি ভিলেজ ৰিভাৰ এৰিয়া হয় বেক ৱাটাৰ এয়া হৈছে কেৰেলাৰ দৃশ্য কেৰেলা কটেম কুমৰাকুম এননেক্স বুলি কয় মই আছো আজি গাইস ৰিসৰ্ট এখনত সব এই বটখন পাৰ্কিং হৈ আছে বান্ধি থৈছে এই সৰু স্পীড বটখনত কম সময়ত জেগাবোৰ ফুৰাব পাৰি এয়া হৈছে গাইস হাউস বোট এয়া হৈছে গাইস হাউস বোট কেৰেলাত বহুতে হাউস বোট বুলি ক'লে কেৰেলাত টুৰিষ্ট প্লেচ হয় বহুতে ফেমাস আৰু সৰু স্পীড বোট এখনো আছে এই স্পীড বোটখনত কম সময়ত জেগাবোৰ ঘূৰিব পাৰি চাওক গাইস ইমান ধুনীয়া আৰু নেচাৰেলি দৃশ্য দেখাইছোঁ আপোনালোকে চাওক এতিয়া মই স্পীড বটখনৰ ওপৰত উঠিম দেই চাব চাওক গাইস মই ওপৰত উঠি আছোঁ ইয়াত 7জন মান ধৰে 7জন মানুহ উঠিব পাৰি জেগাবোৰ কম সময়ত ঘূৰিব পাৰি গাইস এতিয়া মোৰ লগত বলক লেটছ গো মই এতিয়া মনোৰম দৃশ্য এটি দেখাম বুলি ভাবিছোঁ আপোনালোকক চাই থাকিব যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব চাই থাকিব দেই ইমান ধুনীয়া ঠাই কেৰেলাৰ ভিতৰুৱা গাঁও এৰিয়াত মই শ্বুট কৰিছোঁ গাইজ মোৰ লগত বলক লেটছ গো একচুৱেলি পুখুৰী হয় এইটো পাৰে পাৰে নাৰিকল গছ আছে একচুৱেলি এইটো পুখুৰী হয় পুখুৰীৰ পাৰে পাৰে নাৰিকল গছ চাওক ইমান সুন্দৰ আৰু গাইজ কেৰেলাৰ বিষয়ে জানিবলগীয়া হ'লে আপোনালোকে কেৰেলাৰ ৰাজধানী হৈছে তিৰুৱনন্তপুৰম গাইজ একেবাৰে আপোনালোকক কেৰেলাৰ সৰু গাঁও এখনলৈ লৈ গৈ আছোঁ চাই থাকক কেৰেলাৰ চিটি বুলি ক'লে এৰ্ণাকুলম কটেম কেৰেলাৰ জলবায়ুবোৰ বহুতেই ভাল চিটি আৰু আমাৰ অসমৰ লেখীয়াই বেছি গৰমো নহয় ঠাণ্ডাও নহয় মৌচমটো একেবাৰে ভাল আৰু হেল্থৰ কাৰণে বহুতেই ভাল এয়া ঘৰবোৰ দেখিছেনে
এখন ৰিসৰ্ট হয় আবাদ ৰিসৰ্ট বেক লেক সাইড বিস্তা গাইজ যদি কেৰেলাৰ বিষয়ে জানিবলগীয়া হ'লে কেৰেলাৰ ৰাজধানী হৈছে তিৰুৱনন্তপুৰম আৰু 14খনমান ডিষ্ট্ৰিক্ট আছে 14 ডিষ্ট্ৰিক্ট অনলি আৰু চিটি বুলি ক'লে বৰ্তমান এৰ্নাকুলম কল্লম আৰু কোটেম এইবিলাক হৈছে বহুত ডাঙৰ চিটি আমাৰ গুৱাহাটীলৈকে ডাঙৰ এতিয়া মই বৰ্তমান আছো কোটেম ডিষ্ট্ৰিক্ট আৰু গাইজ ফৰেনাৰ কেইজনক লগ পাইছিলোঁ এখন ভিতৰুৱা কৰি আছিলে মই আপোনালোকক ভিউবোৰ দিবলৈ টাইম নাপালোঁ আপোনালোকে নিশ্চয় চাই আছে ইয়াতে ফৰেনাৰবোৰ আহিয়ে থাকে জেগাবোৰ খুব আৰু গাইজ ফৰেনাৰ কেইজনমান এনে প্ৰজেক্ট কৰি আছিলে ইহঁতকো ভিডিঅ' ক্লিপটো অলপ ল'লোঁ আৰু গাইজ সেয়া হোমষ্টে হয় হোমষ্টে মানে ঘৰৰলৈকে চব সেয়া গাইজ সেইখন এখন হোমষ্টে হয় সজাই পৰাই ঘৰলৈকে চব সেয়া হৈছে আপোনালোকৰ ইয়াত আপোনালোকৰ খ্ৰীষ্টান মন্দিৰ হয় মন্দিৰবোৰ ইমান ধুনীয়া আৰু এইটো লাইনত চব ৰিচৰ্টেই আছে বেক ৱাটাৰ আপোনালোকক খন্তেক সময় দেখালোঁ চাই থাকক এইখন চাৰ্চ হয় খ্ৰীষ্টানৰ মন্দিৰ ইমান ধুনীয়াকৈ সজাইছে আৰু মানুহবোৰ কেৰেলাৰ মানুহবোৰ ইমান চাফ চিকুণ আৰু খোৱা বোৱা ষ্ট্ৰংলি খায় জাহা তাহ নাখায় চব বস্তু বইল কৰি পেলাই খায় প্ৰথম বইল কৰি লয় যিকোনো বস্তু গাইজ আজি মই কেৰেলাৰ চিচি এজনীৰ লগত গাইজ আৰু মই বাইদেউ এজনীক লগ পালোঁ বাইদেউ এজনীৰ লগত হয় সোধ কৰিলোঁ মই সুধিলোঁ ইয়াৰ নাম সুধিলোঁ মাছ গাঁও কৰি আছিলে সাগৰীয় মাছ আৰু আৰবিয়ান চিৰ পৰা উঠোৱা মাছ সেইটো লোকেল মাছ হয় সাগৰীয় মাছটো হৈছে আৰবিয়ান চিৰ মাছ বিষয়বোৰ সুধিলোঁ লোকেল সাগৰীয় নাম চাম সুধিলোঁ গাঁও ক'ত এনেকৈ ইন্ট্ৰডাকশ্যন ল'লোঁ আৰু তাৰ নামটো সুধিছিলোঁ কিন্তু সি নামটো ক'ব পৰা নাই মানে মালিয়ালাম লেংগুৱেজটো ইমান নাজানোতো হিন্দীত সুধিছোঁ যেনিবা মই आपका बीटी कुमराकुम എൻ്റെ പേര് ബാബു സൂപ്പർ নেম চালেনে আপোনালোকে ইয়াৰ মানে পৰিচয়টো দিছোঁ ইয়াৰ নাম সীমা বাবু বুলি কৈছে কুমৰাকুম কোটেম ডিষ্ট্ৰিক্টৰ হয় এইটো সাগৰীয় মাছ এতিয়া মই আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ কেনেকৈ পিচ ক্লিন কৰি আছে মাছটো এইটো সাগৰীয় মাছ দেই কেৰেলা ৰাইজৰ সাগৰীয় মাছ এইটো আৰবিয়ান চিৰ মাছ হয় চাইছেনে আপোনালোকে এয়া চাওক কিমান ধুনীয়া মাছবিলাক আমাৰ এইফালে নাপায় ওকে চিচি বাই